বনালো যে এয়া বৰা চাউল ময়া দিছে তাৰপিছত এইফালে মাংস ৰেডি বনাইছে তাৰপিছত আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মই আসমিনাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু মই আজি ভিডিঅ'টো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছো গৈ আছো শিৱসাগৰলৈ my husbandৰ অলপ অফিচৰ কামতে যাবলগীয়া হৈছে আৰু সেইকাৰণে ময়ো ওলাইছো যেহেতু মাগৰ শিৱসাগৰতে সেইকাৰণে তাতে থাকিম আৰু থাকি মেলি কামো কৰা হ'ব আৰু লগতে ময়ো সেইকাৰণে ওলাই দিলো এতিয়া গৈ থাকো আৰু ৰাস্তাত কিবা এনে দেখাম আৰু যি পাৰো আৰু একেবাৰে ঘৰত গৈ তেতিয়া লগ পাম আৰু ৰাস্তাত কোলাজান আৰু হাজবেণ্ডক পঠিয়াইছো দোকান এখনলৈ মই বোলো চিপছ এটা আনাগৈ ভোক লাগিছে খাই লওঁ চিপছ এটাকে খাওঁ ৰাস্তাত এতিয়া এইখিনিলৈকে বগীবিল ব্ৰিজ পাৰ নোহোৱালৈকে আমি একোৱে নাপাওঁ ইমান ভাল মানে দোকান আছে সৰু সুৰা দোকান আৰু ইমান খাবলৈ ইমান এটা সুবিধাজনক নহয় মানে আৰু এতিয়া যিটো পৰিস্থিতি হৈছে ৰাস্তাত এনেকৈ বাটে ঘাটে খাই যোৱাটো ভাল নহয় সেইকাৰণে মই ভাবিছোঁ বোলো চিপছ এটাকে আনা সেইটোকে খাই যাওঁ আৰু সেই আনি আছে আনিবলৈ গৈছে সেইখন দোকানত আছে আৰু মই গাড়ীৰ ভিতৰতে বহি আছো এইবোৰ আমাৰ পেকিংবোৰ বেগৰ বস্তু বাহনীবোৰ আছে আৰু এয়া এতিয়া বাজিছে 2:30 বাজিয়ে গ'লগৈ খোৱা টাইমো পাৰ হৈ গৈছে বগীবিলত অকণ নামিছো বগীবিল দলং পাই গ'লোহি আৰু আমি ভাল লাগে এইখিনি শিৱসাগৰলৈ গ'লে এইখিনি নৰখাকৈ গ'লে আৰু মানুহ খেলি খেলিছে নাই বাপৰে বাছ লৈ মানুহ আহিছে হৈ গ'ল আৰু বহুত বতাহ মাৰিছে যাওঁগৈ সোনকালে যিহেতু বেলি পৰিবলৈ হ'লে আকৌ এইখিনি পাৰ হ'বলৈ আছে মৰাণ ডিমৌ চেপন পাৰ হ'বলৈ আছে তাৰপিছতহে শিৱসাগৰ পামগৈ সেইকাৰণে এতিয়া গৈ থাকোঁ আৰু ভাবিছোঁ অকণ ফটো এটাকে মাৰোঁ এইখিনিতে ৰখি ভাল লাগিছে একো অপেনিং কৰা নাই অপেনিং কৰিলে আৰু আহোঁতে যাওঁতে সদায় পূৰা এইটো দি আহিব লাগিব আৰু অহা যোৱা কৰিব লাগিব আৰু মাঘৰ আহি পালোহি কিন্তু পিছদিনাখন ৰাতিপুৱা আপোনালোকক লগ পাইছোঁ যিহেতু দূৰৰ পৰা আহিলোঁ আৰু আহি পাওঁতে আমাৰ 8টামান বাজিলে মানে আহি পাই আৰু ভাগৰ লাগিলে সেইকাৰণে মই মানে ৰেকৰ্ড নকৰিলোঁ আৰু এতিয়া ৰাতিপুৱা বাজিছে আৰু চাহ তাহ খালোঁ খাই বৈ গা চা ধুই আজৰি হৈ আমি এতিয়া এফালে ফুৰিবলৈ যাব ওলাইছোঁ ক'ত যাম কৈ দিছোঁ আজানপীৰ দৰগাঁও যাম বুলি ভাবিছোঁ আৰু এতিয়া আমাৰ খানা যোগাৰ কৰিলে বনালে মানে মই দেখাব নহ'লে আকৌ লাগি ভাগি মই সোনকালে বনালোঁ যে এয়া বৰা চাউল চয়া দিছে তাৰপিছত এইফালে মাংস গ্ৰেভি বনাইছে তাৰপিছত আৰু দেখাইছোঁ ৰ'ব এয়া মাছ গ্ৰেভি বনাইছে আৰু ইমানে আৰু আমি এতিয়া খাই বৈ আজৰি হৈ মেলি ওলাম এওঁ গা চা ধুই আজৰি হ'ল মা গা ধুইছে এতিয়া আৰু আমাৰ ঘৰত বগৰী পাৰি আছে বাই পিছফালে আহি আছো পিছফালখন দেখাইছো এয়া এইজোপা আমাৰ বগৰী হ'ব দিয়ক মই আৰু ভালকে খবৰটো লৈ লওঁ পুৰা বগৰী লাগিছে হ'ব হ'ব এতিয়া আমি খানা চানা খাম বৰা চাউলৰ চয়া দিয়া ভাত খাম খাই মেলি আমাৰ গা ধুই আছে আৰু খাই মেলি মানে আমি শৰাইগুৰি চাপৰি আজানপীৰ দৰগাহ
যাবলৈ ৰেডি হৈছে আৰু কাপোৰ কানি পিন্ধিবলৈ খানা খাবলৈ বহিছো এতিয়া বৰা চাউল বা চয়া দিয়া বৰা চাউল আৰু এইফালে মাংস আজৰি কৰিছে এতিয়া খাওঁ আৰু আমি খাই লওঁ তাৰপিছত ওলাই একেবাৰে গৈ আপোনালোকক লগ পাম আহি পাই মানুহজন নামাজ পঢ়িবলৈ গৈছে এইফালে মছজিদ আছে মাজাৰলৈ যোৱা নাই যাম আৰু এয়া দোকানৰ পৰা এয়া দোকানৰ পৰা কিবা এটা লৈছোঁ আৰু পৰা টিউবৱেল মত লাগিছে পুৰা টিউবৱেল মাৰিছে অজু কৰিলা মাজাৰৰ পৰিৱেশটো এয়া আজানপীৰ দৰগাহ এনেকুৱা এটা পৰিৱেশ আহিলে মন প্ৰাণ সকলো ভৰি উঠে আৰু ইমান নীৰৱতা ইমান ধুনীয়া মানে মনটো সজীৱ হৈ উঠে আৰু আমি তেখেতৰ ওচৰলৈ যোৱা নাই এতিয়ালৈকে যাম আহি পাইছোঁহে সেইকাৰণে আৰু দূৰৰ পৰাই দেখাইছোঁ অলপ যিমান পাৰোঁ ওচৰলৈ জুম কৰি দেখাই দিছোঁ ৰ'ব আৰু বেছি লাউডলৈ মই কথা কোৱা নাই যিহেতু ইয়াত মানুহ সকলো আছে ন দূৰৰ পৰাও মানুহ আহিছে এইকেইটাই ফটো তোলাত ব্যস্ত হৈ আছে ইমান ভাল লাগিছে আহি পালোঁ যোৰহাট আৰু বেগ মিলা আমি এতিয়া নিমাতী ঘাট যাম তাৰ পৰা ইয়াতে কিবা এটা খাই লওঁ ইয়াত পাবা জানো হেৰি পাই গ'লোহি নিমাতী ঘাট আৰু এইখন MV পদ্মা ফেৰীখন আছে তাতে নামি গৈছোঁ আৰু এয়া নামি যাওঁ গমি তাত ধুনীয়াকৈ একপি ফটো মাৰোঁগৈ আৰু এতিয়া মানে বিশেষকৈ এতিয়া ফটো শ্বুটহে হ'ব আৰু ধুনীয়া লাগিছে পৰিৱেশটো চব নামি কিনাৰত নাযাবা দেই এইখনৰ নামটো MV পদ্মা মই ব্লগ বনাই আছোঁ টিকেট হৈ গ'ল আমাৰ
হোটেলত সোমাইছোঁ খাই আছোঁ নিমাতী ঘাটৰ পৰা আহিলোঁ আহি মেলি ইয়াতে যোৰহাটৰ ফুডভিলাতে ৰখিছোঁ আৰু ৰখি মেলি অলপ কফি খাই লৈছোঁ খাই লোৱা আৰু ডাইৰেক্ট ঘৰ যাম ঘৰ আহি আমি প্ৰায় 9টামান বাজি গ'ল তেনেকুৱাতে আহি পালোহি আৰু আহি মেলি ইমান ভাগৰ লাগিলে সেইকাৰণে ভিডিঅ' আৰু কৰিবলৈ মনেই নগ'লে পাহৰিও থাকিলোঁ মই যে ভিডিঅ'টো শেষ কৰিবলৈ থাকিলে সেইটো পাহৰি থাকিলোঁ সেইকাৰণে মই এতিয়া একেবাৰে শেষত আমি নিমাতী ঘাট আৰু মাজাৰত তেনেকৈ ফটো অলপমান মাৰিছিলোঁ যি কেইখনমান ফটো দিছোঁ প্ৰায় বহুতখিনি দিয়া নাই ফটো ভাল ভাল ফটো যিকেইখন প্ৰিয় সেইকেইখনেই দিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব এনেদৰে ভাল ভিডিঅ' লৈ আহিবলৈ সদায় চেষ্টা কৰিম আপোনালোকৰ মাজত আপোনালোকে মোক ছাপোৰ্ট কৰি যাব আজিলৈ ধন্যবাদ বাই বাই